এখন চিকিৎসালয়ত এনেকৈ বহি আছোঁ। বহি এইকাৰণে আছোঁ, মোৰ ভাগিনৰ এটা অস্ত্ৰোপচাৰ হৈ গ'ল ইতিমধ্যে, আৰু অস্ত্ৰোপচাৰ হোৱাৰ সময় প্ৰায় 4 ঘণ্টা হৈ গ'ল, আৰু অবজাৰভেশ্যনৰ প্ৰয়োজন হ'ব আৰু 4 ঘণ্টা। কথাটো হ'ল, যেতিয়া সাধাৰণতে চিকিৎসালয়বিলাকত ৰোগী এডমিট হৈ থকা হয় বা অস্ত্ৰোপচাৰ কৰা হয়, অ' টি ৰুমত সোমোৱাৰ পৰা ওলোৱাৰ সময়লৈকে আমি সকলোৱে বৰ গভীৰ উৎকণ্ঠাৰে বহি থাকোঁ। কাৰণ বিভিন্ন ধৰণৰ মনত ভাৱৰ উন্মেষ ঘটে যে সঠিককৈ অপাৰেশ্যনটো হ'ব নে নহ'ব, বা কিবা বিসংগতি আহিব নেকি, বা কিবা অসুবিধাত পৰিব লগা হ'ব নেকি, যেন কাণখন দৰ্জাখনৰ ফালে থকাৰ নিচিনা অনুভৱ হয়, যাতে অকস্মাত মাতিব পাৰে। তো আচল কথাটো হ'ল কি, যেতিয়া চিকিৎসকসকলে এজন ৰোগীৰ দায়িত্ব লয়, আৰু সেই দায়িত্ব লোৱাৰ খাতিৰত তেওঁলোকে কিন্তু অশেষ কষ্ট কৰে। বহু কষ্ট কৰি এজন ৰোগীক সঠিককৈ যাতে আগৰ অৱস্থালৈ ঘূৰাই আনিব পাৰে, আচলতে নিৰোগী কৰি তুলিব পাৰে, তাৰ কাৰণে যাৱতীয় কাৰ্য ব্যৱস্থা গ্ৰহণ কৰে। আৰু মই ভাবোঁ এই সময়খিনিত আচলতে আমি কোনোৱে বৰ উৎকণ্ঠাৰে বহি থকাৰো প্ৰয়োজন নাথাকে, কাৰণ তেওঁলোকৰ যিখিনি লেভেল, যিমানখিনি স্তৰলৈকে তেওঁলোকে যাব পাৰে, ঠিক তেনেধৰণেৰে ব্যৱস্থা গ্ৰহণ কৰি প্ৰতিজন ৰোগীক তেওঁলোকে নিৰোগী কৰিবলৈ প্ৰয়াস কৰে। আৰু মোৰ ভাগিনৰো প্ৰায় 4 ঘণ্টাৰ আগতে অপাৰেশ্যন হৈ গ'ল, আৰু অপাৰেশ্যনটো কি সেই বিষয়ে নকওঁ বাৰু। আৰু 4 ঘণ্টাৰ অবজাৰভেশ্যনৰ ৰখাৰো সময় হৈ গ'ল, আৰু 4 ঘণ্টা সময় থাকিব লাগিব বুলি কৈছে। গতিকে ৰৈ আছোঁ, বহি আছোঁ, আৰু আশা কৰিম যাতে সি আৰোগ্য হৈ উঠক। আৰু বৰ বেছি চিন্তাৰ বিষয় নাই বুলি চিকিৎসকে জানিবলৈ দিছে। আৰু এনেকৈ বাহিৰতে অকণমান সময় বহি আছোঁ, দুআষাৰ কম বুলি আপোনালোকৰ নেতাৰ্থে ক'বলৈ প্ৰয়াস কৰিলোঁ। আচল কথাটো হ'ল কি, যেতিয়া ধৰক এনেকুৱা ধৰণৰ অপাৰেশ্যনবিলাক হয়, তেতিয়া বৰ বেছি চিন্তা কৰাৰ কোনো প্ৰয়োজন নাথাকে। কাৰণ চিন্তা কৰাৰ প্ৰয়োজন এইকাৰণেই নাথাকে, মই পুনৰবাৰ উল্লেখ কৰিব বিচাৰিম যে সকলোখিনি দায়িত্ব চিকিৎসকসকলে লৈ লয়, আৰু সেই চিকিৎসকসকলে সকলোখিনি দায়িত্ব লোৱাৰ পাছত পৰৱৰ্তী পৰ্যায়ত তেওঁলোকে এজন ৰোগীক সঠিককৈ বা আগৰ অৱস্থালৈ ঘূৰাই অনাৰ কাৰণে তেওঁলোকৰ যি প্ৰয়োজনীয় যি পদক্ষেপ, সেই পদক্ষেপখিনিও গ্ৰহণ কৰে। তথাপিও আমাৰ যিহেতু মন, আমাৰ কিছুমান চিন্তা হৈ থাকে, আৰু মোৰো তেনেকুৱা হৈ আছে অৱশ্যে, নকওঁ নহয় নাই হোৱা বুলি। আৰু 4 ঘণ্টা সময় অপেক্ষা কৰিম, আৰু বহি আছিলোঁ যিহেতু, গতিকে দুআষাৰ ক'বলৈ আপোনালোকক প্ৰয়াস কৰিলোঁ, আৰু আশা কৰিছোঁ আপোনালোক সকলো কুশলে আছে। আৰু এই চিকিৎসালয়ত বহি থকা কাৰবাৰটো বৰ জটিল, বৰ যন্ত্ৰণাদায়ক, কাৰণ পেচেণ্টৰ যিমান কষ্ট, এটেণ্ডেঞ্চৰ বেছি কষ্ট হোৱাৰ দৰে অনুভৱ হয়। মই আচলতে মোৰ ক্ষেত্ৰত কোৱা নাই, সামগ্ৰিকভাৱে সকলোৰে ক্ষেত্ৰত কথাখিনি ক'বলৈ প্ৰয়াস কৰিছোঁ। আৰু কামনা এটাই কৰিম যাতে কাৰোৰে এনেকুৱা ধৰণৰ অসুখ বিসুখবিলাক নহওক, হস্পিটেলবিলাকলৈ নহাটো হ'ব লাগে পৰাপক্ষত। আৰু সেইটোৱে কামনা কৰিম সকলো সুখেৰে থাকিব, শান্তিৰে থাকিব, যাতে এনেকুৱা ধৰণৰ কোনো ধৰণৰ অসুখত নুভোগে বা অসুখৰ কাৰণে চিকিৎসালয়বিলাকলৈ আহিব লগা নহয়। এইখিনিয়ে ক'লোঁ, পুনৰবাৰ সকলোকে শ্ৰদ্ধা জনাইছোঁ আৰু সামৰিছোঁ। নমস্কাৰ।